হেল্ল' বন্ধুসকল, আজি আকৌ আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই বিশেষকৈ আলোচনা কৰিম মাই বিজুলী অৰ্থাৎ মাই বিজুলী কি আৰু এই এপছটোৰ জৰিয়তে আপোনালোকে কি কি কাম কৰিব পাৰিব বা এই এপছটোৰ জৰিয়তে আপোনালোকে কেনেকৈ কামটো কৰিব পাৰিব। তো মই এই সবিশেষ তথ্যখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই আপোনালোকে এই মাই বিজুলী এপছৰ জৰিয়তে আপোনালোকে সুবিধাবোৰ উপভোগ কৰক। তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ যাব লাগিব মাই বিজুলী এপছ। তো মাই বিজুলী এপছত আপুনি সোমাই যোৱাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তো এতে আপুনি কি কৰিব লাগিব, মাই বিজুলী এপছ তলত চাওক মোবাইল নম্বৰ দিব দিছে। তো আপুনি প্ৰথমতে মোবাইল নাম্বাৰটো দি দিব ইয়াতে। তাৰপিছত আপুনি লগইন অপশ্যনত ক্লিক কৰি দিব। লগইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এণ্টাৰ OTP অৰ্থাৎ আপোনাৰ মোবাইলত এটা OTP যাব। এই OTPটো আপুনি ইয়াতে বহাব লাগিব। মই OTPটো বহাই দি আছোঁ। এতিয়া OTP বহুৱাই দিয়াৰ লগে লগে কি কৰিব লাগিব, এতিয়া ছাবমিট OTPত ক্লিক কৰি দিয়ক। ছাবমিট OTP ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া আহি আছে প্লিজ ৱেইট। তো এতিয়া চাওক ফাইনেলি আহি গ'ল। এতিয়া ওপৰত লিখা আছে মাই বিজুলী, তাৰ তলত লিখা আছে একাউণ্ট। তো এইটো মোবাইল নাম্বাৰটো দিয়া আছে। তো তাৰ তলত চাওক ইয়াতে লিখা আছে পে বিল। এই পে বিলত আমি ক্লিক কৰিম। পে বিলটোনো কি? পে বিলত ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তো এতিয়া চাওক ইয়াতে কনজিউমাৰ নাম্বাৰ এটা দিয়া আছে, যিহেতু মই ইউজ কৰিছিলোঁ কনজিউমাৰ নাম্বাৰটো। তো এতিয়া আমি ক্লিক কৰিব লাগিব পে বিলত। তো ইয়াতে আমি ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ সন্মুখত আৰু এটা এনেকুৱা ইণ্টাৰফেচ আহি যাব। চাওক লোডিং হৈ আছে। তো এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। চাওক পে আৱাৰ ইলেক্ট্ৰিচিটি বিল, কনজিউমাৰ নাম্বাৰটো দিয়া আছে, বিল ডিটেইলছ কেইটা দিয়া আছে। চাওক কনজিউমাৰ নেম, তাৰপিছত চাব ডিভিজন, বিল এমাউণ্ট কিমান টকা হৈছে বিল, আৰু ডিউ ডেটটো দিয়া আছে, বিল নাম্বাৰটো দিয়া আছে। তো এতিয়া আমি তলত কি কৰিব লাগিব, ইয়াতে মোবাইল নম্বৰ দিব দিছে আৰু ইমেইল ID। এতিয়া আমি মোবাইল নাম্বাৰটো ইয়াতে দি দিব লাগিব। তো মই ছাপ'জ মোবাইল নাম্বাৰ এটা দি দিছোঁ। তো দিয়াৰ লগে লগে এতিয়া পে নাওত আমি ক্লিক কৰি দিম। তো পে নাওত ক্লিক কৰি দিয়াৰ লগে লগে প্ৰচেছিং পে'মেণ্ট অৰ্থাৎ এনেকুৱা আহিব। তো এনেকুৱা অহাৰ পিছত পে'মেণ্ট এমাউণ্ট ইয়াতে আছে 1272। তো এতিয়া আমি মানে কোনটো এপছৰ জৰিয়তে আমি পে' কৰিম। এতিয়া কুইক পে' কৰিব পাৰি, ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৰিব পাৰি, ডেবিট কাৰ্ডৰ জৰিয়তেও আপোনালোকে কৰিব পাৰে। ডেবিট কাৰ্ড বা ATM পিন, ইণ্টাৰনেট বেংকিং, ৱালেট, কেছ কাৰ্ড, QR, UPI, ফোনপে', আপুনি এই সকলোকেইটা ফেচিলিটিৰ জৰিয়তে আপুনি বিলটো পে'মেণ্ট কৰিব পাৰিব। ছাপ'জ মই ইয়াতে দিছোঁ ডেবিট কাৰ্ড। তো ডেবিট কাৰ্ড দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহি যাব। পে'মেণ্ট এমাউণ্টটো আহি যাব, পে' ইউজিং ডেবিট কাৰ্ড। তো এতিয়া কাৰ্ডৰ যিটো নাম্বাৰ থাকে, এই কাৰ্ডৰ নাম্বাৰকেইটা ইয়াতে এণ্টাৰ কাৰ্ড নাম্বাৰত বহাব লাগিব। আৰু যিটো কাৰ্ডত এক্সপায়াৰী ডেট থাকিব তাৰ মান্থ আৰু ইয়াৰ, আৰু CVV যিটো নাম্বাৰ থাকে ATMৰ পিছফালে 3টা নাম্বাৰ থাকে, সেই নাম্বাৰটো ইয়াতে বহুৱাব লাগিব। আৰু যিটো ATM কাৰ্ড হোল্ডাৰ নেম অৰ্থাৎ ATMৰ ওপৰত যাৰ নাম আছে বা কাৰ্ড যিটো একাউণ্ট যাৰ নামত, এই নামটো ইয়াতে বহুৱাই দিব লাগিব। দিয়াৰ লগে লগে ইয়াতে আপুনি মেক পে'মেণ্টত এটা ক্লিক কৰি দিব। মেক পে'মেণ্টত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পিন নাম্বাৰ বা কিবা কিবি খুজিব, দি দিলে আপোনাৰ পে'মেণ্টটো হৈ যাব। তো এইটো হ'ল পে' বিলৰ ছিষ্টেম। তাৰপিছত দিছে প্ৰিপেইড ভাউচাৰ প্ৰিণ্ট অৰ্থাৎ আমাৰ এইটো পষ্টপেইড ইলেক্ট্ৰিচিটি বিল হয়। তো সেইকাৰণে ইয়াতে প্ৰিপেইড ভাউচাৰত নাহে। তো মই ক্লিক কৰি আপোনাক দেখুৱাই দি আছোঁ। চাওক এনেকৈ আহিল। তো মই এইটো ছাবমিট কৰি দিলোঁ। ছাবমিট কৰি দিয়াৰ লগে লগে কি আছে, দিছ ফেচিলিটি ইজ নট এভেইলেবল। তো কাৰণ এইটো আমাৰ পষ্টপেইড হয়, প্ৰিপেইডত নাহে। তো তাৰপিছত ইয়াতে চাওক দিয়া আছে ডাউনলোড বিল। ডাউনলোড বিলত আমি ক্লিক কৰি দিলোঁ। এতিয়া ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তো ইণ্টাৰফেচটোত লিখা আছে ডাউনলোড বিল, চিলেক্ট কনজিউমাৰ নাম্বাৰ বিলো। তলত কনজিউমাৰ নাম্বাৰ যিটো লিখা আছে আমি এইটোৱে থাকক, আমাৰ এইটোতে আমি ছাবমিট কৰি দিলোঁ। চাওক তো এনেকৈ আহি গৈছে
6 মান্থৰ যেটো বিল হয় তো 6 মান্থ প্ৰিভিয়াছ বিল এতে শো কৰিব 6 মাহৰ পুৰণা বিল আপুনি এতে চাব পাৰিব তো ইনভয়েস আইডি দিয়া আছে ইনভয়েস ডেট দিয়া আছে নেট এমাউন্ট দিয়া আছে ডিউ ডেট দিয়া আছে আৰু পিডিএফ বিলাকো দিয়া আছে হা তো এতে চাওক মই জাস্ট আপোনালোকক এটা ইনভয়েস আইডি 90135642 এটো ইনভয়েস আইডি তো ইনভয়েস ডেটটো কিমান আছিল 2021 চনৰ আগষ্ট মাহৰ 7 তাৰিখ আৰু এটো নেট এমাউন্ট আছিল 1272 টকা আৰু ডিউ ডেটটো আছে 2021 চনৰ আগষ্ট মাহৰ 23 তাৰিখৰ এটো ডিউ ডেট অৰ্থাৎ তাৰে আগতে বিলটো পেমেন্ট কৰিব লাগিব তো আমি এই বিলটো আমি কেনেকৈ ডাউনলোড কৰিম এটা আমি ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে এটো চাওক ইউ বিল হেজ বিন ডাউনলোড এই বিলটো আমাৰ ডাউনলোড হৈ গৈছে তো আমি এটো চাব পাৰিম এইদৰে আমি বিল বিলাকো ডাউনলোড কৰি চাব পাৰো কাৰণ কেতিয়াবা আমাৰ কি হয় বিলবোৰ হেৰাই যায় বিলটো যেতিয়া ইলেক্ট্ৰিসিটি মানুহবিলাকে দি যায় বিলটো হেৰাই যায় তো তেতিয়া আমি এই মাই বিজুলি এপছৰ জৰিয়তে আমি বিলবোৰ আকৌ চাব পাৰো তাৰ পিছত চাওক এতে চাওক দিয়া আছে পেমেন্ট হিষ্টৰী অৰ্থাৎ পেমেন্ট হিষ্টৰীত আমি ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰপেজ আহি যাব তো ডাউনলোড ৰিসিপ্ট সিলেক্ট কনজিউমাৰ নাম্বাৰ বিলো তলত আমাৰ যেহেতু কনজিউমাৰ নাম্বাৰটো দিয়া আছে আমি নতুনকৈ বহুৱাৰ প্ৰয়োজন নাই তো আমি সাবমিটত ক্লিক কৰি দিম সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইন্টাৰপেজ আহি যাব এতে চাওক কনজিউমাৰ আইডি দিয়া আছে পেইড এমাউন্ট মোড এন্ড পিডিএফ তো কনজিউমাৰ আইডিটো দিয়া আছে চাওক তাৰ তলত পেইড কিমান তাৰিখে কৰা হৈছিল 2020 চনৰ ডিসেম্বৰ মাহৰ 30 তাৰিখে আৰু এমাউন্টটো আছিল 1000 টকা এটো কেশত কৰা হৈছিল মানে হ্যান্ড পেমেন্ট কৰা হৈছিল তো পিডিএফটো আমি কেনেকৈ ডাউনলোড কৰিব লাগিব এতে ওকে কৰি দিম ওকে কৰি দিয়াৰ লগত আৱাৰ পেমেন্ট ৰিসিভ হেজ বিন ডাউনলোড এটো ডাউনলোড হৈ গৈছে তো আপোনালোকে এটো চাব পাৰে তো এইদৰে আমি এই পেমেন্ট ৰিসিপ্টবোৰ আমি ডাউনলোড কৰিব পাৰো এইটো এপছৰ জৰিয়তে তাৰ পিছত দিয়া হৈছে প্ৰিপেইড ৰিচাৰ্জ অৰ্থাৎ যেহেতু আমাৰ এটো পোষ্টপেইড হয় তো আমি প্ৰিপেইড ৰিচাৰ্জ এৰে পৰা কৰিব নোৱাৰো তথাপিও মই দেখুৱাই দি আছো এনেকৈ ওকে কৰাৰ পিছত আপুনি ৰিচাৰ্জত ক্লিক কৰিব এতে চাওক দিছে দিস ফেসিলিটি ইজ নট এভেইলেবল অৰ্থাৎ এটো প্ৰিপেইডৰ কাৰণে নহয় এটো প্ৰিপেইড এটো পোষ্টপেইড কাৰ্ড হয় তো তাৰ পিছত দিছে আপডেট কন্টাক্ট ইনফৰমেশন তো আপডেট কন্টাক্ট ইনফৰমেশনত মই দেখাই দিম এতে মই এটো চাওক কনজিউমাৰ নাম্বাৰটো দিয়া আছে নিউ মোবাইল নাম্বাৰ আপুনি যদি নতুনকৈ মোবাইল নাম্বাৰ ইউজ কৰিব বিচাৰে তো নতুন মোবাইল নাম্বাৰটো হয়তো আগৰ মোবাইল নাম্বাৰটো আপোনাৰ হেৰাই গৈছে নতুনকৈ মোবাইল নাম্বাৰ আপুনি আপডেট কৰিব তেতিয়া হলে এতে আপুনি নতুন মোবাইল নাম্বাৰটো বহাই দিব আপোনাৰ ইমেইল এড্ৰেছটো বহাই দিব সাবমিট কৰি দিব তাৰ পিছত আপোনাৰ কি হৈ যাব এটো আপডেট হৈ যাব তো এইদৰে আপোনালোকে মাই বিজুলি এপছৰ জৰিয়তে বিভিন্ন ধৰণৰ সুবিধা উপভোগ কৰিব পাৰিব তো এই ভিডিওটো সম্পূৰ্ণ চাই যদি আপোনালোকক ভাল লাগে এটা লাইক কৰি দিব আৰু কমেন্ট কৰি জনাই দিব ভিডিওটো কেনেকুৱা লাগিছে আৰু এতিয়ালৈ যদি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো সাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো বজাই দিব যাতে নতুন নতুন ভিডিওৰ নটিফিকেশনবোৰ আপোনালোকে অতি সহজতে পাব পাৰে